নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব ইএমটো 5 তাৰিখত 8জন বা 10জন অতিথি ল'ব নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব সেইটো আমি ঠিক কৰা নাই কৰিম সময় আছে 1-2 ঘণ্টাতে আমি দিব পাৰিম মুঠতে 5 তাৰিখত 8জন বা 10জন ইয়াৰ ভিতৰত নাই বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা ইএম বিচাৰিছে বুলি সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই কিন্তু বাহিৰে বাহিৰে শুনা কথা সেইটো এইবিলাক বাহিৰে শুনা কথাহে তো আমাৰ পৰাও আমি স্পষ্ট ইএম লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয় এতিয়া হ'ল NDA যদি বিফেবে NDA থাকিব লাগে তেতিয়াহ'লে ইউ পিপল আউট কৰ পাছ হৈছে